নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। বৰ্তমান মোৰো ভালেই। আপোনালোকে দেখিয়ে গম পাইছে মই এয়া কি কাটি আছোঁ। এয়া মই কেঁচা কৰ্দৈ কাটি আছোঁ। আজি আমাৰ বিদ্যালয়ৰ এগৰাকী মেডামৰ ঘৰলৈ আহিছিলোঁ। মোৰ লগত আছে আৰু ছাৰ দুজন। মেডামৰ ঘৰত কৰ্দৈ দেখি তেওঁলোকে খাবলৈ ইচ্ছা কৰিলে আৰু কৰ্দৈ কটাৰ দায়িত্ব মোৰ কপালত পৰিল। এয়া মই ধুনীয়াকৈ কৰ্দৈ কাটি আছোঁ। কৰ্দৈ তৰা দৰে কাটিলোঁ। তাৰপিছত এয়া নিমখ সানি দিলে মেডামে। নিমখ সানি আমি খালোঁ। খাই বহুত ভাল লাগিল। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ ছাৰে কৰ্দৈ প্ৰথম পিচ খোৱাৰ পিছত কেনেকুৱা ৰিয়েকশ্যন কৰিছিল। তাৰপিছত এনেদৰে কেতিয়াবা ধুনীয়া সময় পাৰ কৰি সঁচাকৈয়ে ভাল লাগে। আপোনালোকো জনাবচোন এনেদৰে আপোনালোকে কেতিয়াবা খায়নে। আৰু কৰ্দৈ বহুত উপকাৰী গুণ আছে। বহুমূত্ৰ আৰু জণ্ডিচ ৰোগৰ কাৰণে ই মহৌষধ। পাৰিলে আপোনালোকেও গৰমত কেতিয়াবা খাব। ধন্যবাদ।